নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ মোৰ এটা অন্য ভিডিঅ' আগবঢ়াইছোঁ। আজি আহি আছিলোঁ হৰ্ণবিল পাৰ্ক। মোৰ পিছফালে এইখন আছে, ধৰিব পাৰিছেনে নাই এইখন হৰ্ণবিল পাৰ্কখন। মোৰ পিছফালে আজি তাতে আহিছিলোঁ আৰু বলক এতিয়া বৰ্তমান আমি পালোঁ তেলাহী ফ'ৰ লাইনত উঠি ল'লোঁ। তাৰপৰা আজি এটা মৰিগাঁও জিলাৰ সকলোতকৈ ডাঙৰ পাৰ্কত গৈ আছোঁ। বলক এতিয়া অলপ ৰাস্তাৰ ভিউটো চাই যাওক, অলপ আমি যাই থাকোঁ বলক। আৰু এইখন হ'ল মৰিগাঁও জিলা সকলোতকৈ ডাঙৰ পাৰ্ক হৰ্ণবিল। আৰু এইফালৰ পৰা আহিলে আপোনাৰ তেলাহী হৈ 3 কিলোমিটাৰ বা 2 কিলোমিটাৰমান আহিলেই পায়। আৰু আপোনালোকে জাগিৰোডদি হৈ আহিব, এইটো চাইডে 22 কিলোমিটাৰমান আহিব লাগে। আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ বলক। এইখন দেখিবলৈ পাইছে আপোনালোকে হৰ্ণবিল পাৰ্ক আৰু গ্ৰেণ্ড হৰ্ণবিল বুলি লিখা হৈ আছে। অলপ এতিয়া ভিতৰলৈ যাওঁ। আৰু ইয়াত আহিলে যিসকলে নতুনকৈ আহে সেইসকলৰ কাৰণে কৈ দিছোঁ, আপোনালোকে ইয়াত আহিলে আৰু ইয়াত ভিতৰত সোমাই আহিলে আপোনালোকে 500 টকা এটা টিকেট কৰি ল'ব লাগে। আৰু এইটো ভিতৰৰ পৰিৱেশটো আৰু মই বাৰু ভালকৈ দেখুৱাই দিম। এতিয়া বাইকখন বাৰু আগত কৈ আহোঁ পাৰ্কিং কৰিবলৈ এইফালে ক'ত কি আছে সকলোবোৰ এটা চাইডৰ পৰা আপোনালোকক দেখুৱাই লৈ যাম বাৰু। আৰু আজি যিহেতু হৰ্ণবিল পাৰ্ক আহিছিলোঁ আৰু এয়া দেখিবলৈ পাইছোঁ মোৰ পিছতে বাইক পাৰ্কিং কৰা এই জেগাটো পিছৰ ফালে এই জেগাটো। আৰু এইফালে আছে আপোনালোকৰ চব সুবিধা ঠাই আছে। আৰু আগত গৈ আছোঁ আৰু কি আছে সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ। বেক কেমেৰাই দেখুৱাম বাৰু চব মানে এইফালে এনেকৈ চেল্ফি সেই ষ্টিক তুলিবলৈ আগৰ ফালৰ পৰা দেখুৱালে আপোনালোকে বস্তুবিলাক ভালকৈ চাই নাপাব। সমূহৰ পৰা আপোনালোকক দেখুৱাই লৈ আহি আছোঁ। আৰু ভিডিঅ'টো যিসকলে চাই আছে প্লিজ এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে ইয়াতকৈ ভাল আৰু ভিডিঅ' বনাওঁ। আৰু ইয়াৰ পিছত মই গৈ আছোঁ জানুৱাৰীত আপোনাৰ শ্বিলং গৈ আছোঁ, আৰু ধৰ ফেব্ৰুৱাৰী শেষমানত আপোনাৰ কাজিৰঙাও গৈ আছোঁ। আৰু কেইদিনমান আপোনাৰ এসপ্তাহমান পিছত গৈ আছোঁ আপোনাৰ মহামৃত্যুঞ্জয় মন্দিৰ। চেনেলটো সেইকাৰণে সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। এইখন হ'ল আপোনালোকৰ হৰ্ণবিল পাৰ্ক আৰু এইফালে এখন ৰেষ্টুৰেণ্ট, এইফালে আপোনাৰ সেউজীয়া এইটো হেৰি হৈ আছে আৰু তাতে কিবা খালে খাব পাৰিব। আৰু বেছি নহয় এইটো ৰাস্তাটো দেখিছে ৱালখনৰ লগতে গছডাল এজন আছে। এইটো আপোনালোকে এয়া বাইক আৰু গাড়ী লাগি আছে। এইটো ৰাস্তাৰ লগতে আপোনালোকে পাৰ্কখন এইবিলাক দেখিবলৈ পাইছে, ধুনীয়া জেগাবিলাক। আৰু যিহেতু মই ৰাতিপুৱা 10টা বজাতে আহিছোঁ, ইমানবিলাক চাফা কৰা হৈ থকা নাই, তেওঁ বাৰু যি আছে সকলো দেখুৱাই যাম। আৰু এইটো ঘৰ আপোনালোকে দেখিছে, খালী তলটোহে পকা, সকলোবিলাক বাঁহৰে দেখিছে। আৰু আপোনাৰ বাঁহৰে বনোৱা হওঁতে সকলোবিলাক দেখিছে। আপোনালোকৰ এইবিলাক সূতা কৰি এইবিলাক দেখিছে, সকলো বাঁহৰে এইবিলাক দেখিছে, এইবিলাক সকলো বাঁহৰে বনোৱা হৈছে। এইটো ঘৰ দেখিছে আপোনালোকৰ ওপৰতো কেঞ্চি চব আপোনালোকৰ বাঁহৰে দিয়া হৈছে। আৰু বলক, আৰু সৰু ল'ৰা ছোৱালী আনিলে আপোনালোকে এইফালে ঘৰটো আকৌ ইয়াতে আছে, খেলাব পাৰিব বাৰু। আৰু মানে ইয়াতে জোলনাও আছে চব। আৰু যি দেখা পাওঁ ময়ো চাম বাৰু, আগত ময়ো অহা নাছিলোঁ সেইকাৰণে বাৰু ময়ো চাওঁ, আপোনালোককো দেখুৱাই যাম আগৰ যি পাওঁ। এখন দেখিছে আপোনালোক সৰু ল'ৰা ছোৱালী আনিলে খেলাব পাৰিব। আৰু জোলনা আছে বাৰু, যিহেতু অকলে আহিছোঁ, নহ'লে এবাৰ উঠিলেও হতি বাৰু, নহ'লে ভিডিঅ' কৰা মানুহ নাই। আৰু ইয়াত দেখিছে ফুলবোৰ ধুনীয়াকৈ মিলাই কাটি আছে, আৰু এয়া চাফা কৰিয়ে আছে বাৰু। আৰু এয়া চুচৰিব পৰা এয়া আৰু জোলনা আৰু বহুত বস্তু আছে বাৰু। সকলোবিলাক দেখুৱালে ভিডিঅ'টো দীঘল হ'ব বাৰু, তেওঁ যি পাৰোঁ সেইবিলাক দেখুৱাম। নানান ধৰণৰ ফুল, গছ-গছনি এইবিলাক দেখিবলৈ পাইছে, এইবিলাক দেখিছে ফুল, এইফালে এয়া ফুল আৰু নানান ধৰণৰ গছ। কি এইবিলাকৰ নাম ইমান ধৰি নাজানো, ধৰ কোনোবাই জানিলে কমেণ্ট কৰি ক'বচোন। এইবিলাক দেখিছে কি ধুনীয়া ফুল, আৰু ইয়াত সকলো ধৰণৰ ফুল গছ-গছনি পোৱা যায়।
এইবিলাক দেখিছে বাৰু। এইফালে অলপ ভিতৰৰ ফালে যায়, কি ক'ত আছে অলপ দেখুৱাই দিওঁ। ইয়াত পদুম পাত ফুল আছিলে, পদুমো আছিলে দেখিছে। ইয়াৰ আকৌ মানে মৰহি গৈছে, এয়া দেখিছে। এইফালে বাঁহ গছ আছে আৰু এইটো ক'বলৈ ফুলেটো ৰাতি আহিলে ভাল লাগিব, লাইটৰ ব্যৱস্থাও কৰা হৈছে। আৰু এইফালে দেখিবলৈ পাইছে একদম ধুনীয়াকৈ আপোনালোকৰ এইবিলাক এচাইডে আছে বাঘ, এচাইডে আছে হৰিণ, আৰু দু চাইডে দুটা আছে মানুহৰ মূৰ্তি, আৰু আপোনাৰ এই চাইডে আছে অসমৰ গৌৰৱ গড়, এয়া দেখিবলৈ পাইছে। আৰু এইখন বেৰত আপোনালোকক কিবা কিবি বহুত ধৰক আপোনাৰ জাকৈ মৰা কিবা, আৰু এয়া গৰুৱে হাল বাই থকা আমাৰ অসমীয়া সংস্কৃতিক সকলোবিলাক বস্তুৱে আছে দেখিবলৈ পাইছে। এইখনত ধুনীয়াকৈ আপোনাৰ ধৰক চিমেণ্টেৰে আঁকা হৈছে, এইবিলাক দেখিছে আপোনাৰ পকা দি ধুনীয়াকৈ, এইটো দেখিছে। আৰু পাৰ্কখনত আহি সঁচাই বহুত ভাল লাগে, নানান ধৰণৰ বস্তু দেখিবলৈ পোৱা যায়। আৰু এইখন পাৰ্কত ধৰক আপোনাৰ সৰু ল'ৰা ছোৱালী বা ডাঙৰ মানুহ সকলোৱে আহিব পাৰে। আৰু এইখন পাৰ্ক প্ৰায় 2 বছৰ 3 বছৰমান হৈছে ইয়াত আৰু ভাটিবেলা সময়ত ইয়াত পানী দিয়া হয়। এতিয়া ধৰক পানী ওলোৱা নাই, ধৰক এতিয়া এনেকৈ টাইলছ লগাই গোটেই পানী ওলাই থাকে, তেতিয়া আৰু ভাল লাগে ধৰক আপোনালোকৰ আহিলে। আৰু এইফালে কি আছে দেখুৱাম বাৰু, আগে এইটো চাইডে যাই লওঁ, এইফালে কি আছে চাই লওঁ আপোনালোকৰ। এইফালে দেখিছে আপোনাৰ গছ কি ধুনীয়া, কি জাতৰ গছ কি ধুনীয়া আপোনালোক গেটৰ নিচিনা কৰি দিছে দেখিছে, সেইটো কি ধুনীয়াকৈ। আৰু এইফালে পকা চকী এখন বনাই দিছে, চাওকচোন কি ধুনীয়াকৈ দেখিছে। এইটো আপোনাৰ পখিলা কৰি এটা দিছে আপোনাৰ পিংক কালাৰ, আৰু এটা দিছে এয়া দেখিছে অকণ পিংক কালাৰ আছে, অলপ গ্ৰীণো আছে বাৰু। আৰু সেই দেখিছে কি ধুনীয়া লাগিছে, 2 চাইডে এইবিলাক ধুনীয়া গছ গছনি, মাজে মাজে সৰু সৰু বাট, এইবিলাক নানান ধৰণৰ ফুলো আছে। এইবিলাক ইমান নামেই নাজানো যিহেতু, আৰু ফাঁকি দিটো লাভ নাই, সঁচা কথাই কৈ দিছোঁ বাৰু, মই যি জানো যি নাজানো। আৰু ইয়াত বহিবৰ কাৰণে দেখিছে কি ধুনীয়া জেগা। আৰু আগত এইবিলাক দেখিবলৈ পাইছে ডাঙৰ চেগুন, আৰু এই চাইডে দেখিবলৈ পাইছে গোটেই এইটো ধৰক পাহাৰটোৰ ওচৰতে এইটো গোটেই এইটো পাহাৰ হ'ল। ৰাতি ধৰক আপোনাৰ কিবা কিবি বাঘ হাতী ওলাই এইবিলাক জেগাত, সেইকাৰণে বাৰু আগত। আৰু এইফালে দেখিবলৈ পাইছে এইটো কি ধুনীয়া গেটৰ নিচিনাকৈ বনাই আছে, লতি দি কি গছ এইবিলাক আছে। আৰু এইটোৰ ভিতৰত কি আছে, ইয়াত মানে গছৰ পুলিবিলাক প্ৰথমে মানে সৰুৰ পৰা ডাঙৰ কৰে, তাৰপৰা মানে বেলেগ জেগাত লগাই দিয়ে। এইবিলাক অলপ আপোনালোকক দেখুৱাই দিওঁ বলক। এয়া দেখিব পাইছে, ওপৰতো দেখুৱাই দিছে বা এয়া। তাৰপিছত আপোনাৰ ইয়াত মানে ডাঙৰ কৰি আৰু এই জেগাত ৰুৱে, এনেকৈ আৰু এটা জেগা আছে, এইবিলাক সকলো দেখুৱাই দিম বাৰু। আপোনাৰ জেগাটো দেখিবলৈ কি ধুনীয়া, নানান ধৰণৰ ফুল গছ গছনি। আৰু ইফালে এটা গ্ৰীণ হাউচ আছে বাৰু, তাত কি আছে আপোনালোকক দেখুৱাই দিম। আৰু আপোনালোকলৈ ইয়াত এনেকৈ ধুনীয়া ভিডিঅ' নিদিম, অকণমান ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, তেতিয়াহে ইয়াতকৈ মই ভাল ভিডিঅ' আপোনালোকক বনাই নতুন জেগাত লৈ দেখুৱাম বাৰু। আৰু এই গ্ৰীণ হাউচ এটা আছিল কৈছোঁ, এইটো দেখিছে আপোনালোকে, এইটো ইয়াত ঔষধ উদ্যোগ লেখা হৈ আছে। আৰু ভিতৰত কি আছে আপোনালোকক সকলো দেখাইছোঁ। ইয়াত মানে ৰ'দটো পৰে, মানে গোটেই ৰ'দটো নপৰে, সেউজীয়া এইবিলাক হেৰি কৰা হৈ আছে। আপোনালোক কি গছ আছে সকলো দেখাই দিছোঁ। ইয়াত দেখিছে কাউৰীমণি, এইবিলাক বহুত আছে বাৰু। এইবিলাকে আপোনালোকে বাৰু চাব খুজিলে ভিডিঅ'টো ৰখাই পেলাই নামবিলাক চাই ল'ব পাৰিব বাৰু। এইবিলাক দেখিছে নানান ধৰণৰ গছ গছনি। এইবিলাক এয়া শুকলতি আৰু পাত ছোৱালী, এইবিলাক নানান ধৰণৰ নাম। আৰু এইবিলাক দেখিবলৈ পাইছে নানান ধৰণৰ গছ। ইয়াৰ ভিতৰত এইটো হ'ল বন পিঁয়াজ, চাউল ধোৱা, এইবিলাক নানান ধৰণৰ এইবিলাক দেখিছে পাতে গজা, এইবিলাক
আগতো দেখিছোঁ মানে এইবিলাক নামবিলাক আগতে শুনা নাছিলোঁ, সেইকাৰণে মানে শুনিছোঁ যদি মানে বস্তুটো দেখা নাছিলোঁ সেনেকুৱা নিচিনা। মানে এতিয়া আপোনালোকৰ সেইখন ঔষধি উদ্ভিদৰ ব্যৱহাৰ এইবিলাক মানে কেনেকৈ ব্যৱহাৰ কৰে এইখনতে লিখা হৈ আছে সকলোবোৰ। আৰু মানে এইখনত আপোনালোকৰ ধৰ তেলাহী চাইডৰ পৰা 3 কিলোমিটাৰমান হ'ব আৰু জাগিৰোড চাইডৰ 20 কিলোমিটাৰ বা 22 কিলোমিটাৰ হ'ব। আৰু সকলোৱে আহিলে ইয়াত আহিব পাৰে আৰু জেগাটো সঁচাই বহুত ধুনীয়া আৰু গোটেই ফেমিলিৰ সৈতে আহিব পাৰিব। আৰু বেছি ভিডিঅ'টো দীঘল নকওঁ, এইখিনিতে সমাপ্ত কৰি দিছোঁ।